সৰিয়হৰ তলিত ভূত দেখা পোৱা গৈছে। বিজেপি চৰকাৰে বাৰম্বাৰ কৈ আছে যে নাই তেওঁলোকে কোনোপধ্যে নিযুক্তিৰ ক্ষেত্ৰত কোনো কেলেংকাৰী কৰা নাই, কিন্তু দেখা গৈছে যে ইটোৰ পিছত সিটো অভিযোগ উঠিয়ে আছে। আৰু আটাইতকৈ ডাঙৰ কথা যে বিজেপিয়ে যেতিয়াই অভিযোগবিলাক উত্থাপন হয় তেতিয়া তেওঁলোকে এনেকুৱা এটা ভাও দিয়ে, আপোনালোকে দেখিব যে আপুনি ভিক্টৰ দাসে কি কৈছিলে, ভিক্টৰ দাসে কৈছিলে ঐ নামঘৰত কোন আছ, তো লগে লগে বিজেপিয়ে গোটেই হাল্লা হুলস্থুল কৰি ক'লে যে নাই আমি কল খোৱা নাই কল খোৱা নাই কল খোৱা নাই। চৰকাৰৰ এই যে কল খোৱা নাই এই কথাটো কিয় হৈছে আজি সঁচাকৈ যদি ভিক্টৰ দাসে এটা মিছা অভিযোগ উত্থাপন কৰিছিলে তেতিয়াহ'লে মিছা অভিযোগটোৰ ওপৰত গোচৰ দিব লাগিছিলে, কিন্তু গোচৰ কি দিলে? গোচৰ দিলে তেওঁক সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ গোচৰ দিলে, তেওঁক এক্সটৰ্চনৰ গোচৰ দিলে। অৰ্থাৎ এই গোটেই কথাটোৱে প্ৰমাণ কৰিছে যে বিজেপি চৰকাৰখনে নিযুক্তিৰ কেলেংকাৰীৰ কথাটো কোনোপধ্যে বাহিৰলৈ ওলোৱাটো তেওঁলোকে বিচৰা নাই। দ্বিতীয় কথাটো হ'ল যে এতিয়া ভৱেশ কলিতাৰ ওপৰত যিটো অভিযোগ উত্থাপন হৈছে, এইটো এটা কেনেকুৱা এটা ভয়ংকৰ অভিযোগ চাওকচোন। এজন পাৰ্টিৰ প্ৰেচিডেণ্টৰ ওপৰত তেওঁৰ নিজৰ সমষ্টিৰ এগৰাকী যুৱতীয়ে অভিযোগ উত্থাপন কৰিছে যে তেওঁৰ বিধায়কজনে এনেকৈ পইচা বিচাৰিছে। যদি তেওঁৰ নিজৰ সমষ্টিৰ এগৰাকী যুৱতীয়ে এনেকুৱা অভিযোগ উত্থাপন কৰিব পাৰে তেতিয়াহ'লে নিশ্চয় MLA গৰাকীক নিশ্চয় এনেই ভয় কৰে, আৰু এওঁতো বহুত আপুনি ক্ষমতাশালী সভাপতি বিধায়ক। তাৰ পাছত এগৰাকী মহিলাই এগৰাকী যুৱতীয়ে অভিযোগ উত্থাপন কৰিছে যে তেওঁৰ পৰা চাকৰিৰ কাৰণে উৎকোচ বিচাৰিছিলে। গতিকে এই গোটেই ঘটনাটোৰ ওপৰত মুখ্যমন্ত্ৰীয়ে একদম তেওঁতো কৈ থাকে যে শূন্য সহনশীল মুখ্যমন্ত্ৰী নহয়, দুৰ্নীতিৰ বিৰুদ্ধে বোলে শূন্য সহনশীল। লগে লগে এনকুৱাৰী দিব লাগিছিলে নে নাই? লগে লগে এনকুৱাৰী দিব লাগিছিলে নে নাই? লগে লগে সভাপতি হিচাপে তেওঁ পদত্যাগ কৰা উচিত আছিলে নে নাই? অভিযোগৰ এনকুৱাৰী কৰিবৰ কাৰণে তেওঁ ছমুহূৰ্তত তেওঁ নিজেই সভাপতি হিচাপে পদত্যাগ কৰিব লাগিছিলে নাই? এতিয়া বিজেপিৰ নাক কাণ কাটিছে নে নাই মই নাজানো, তেওঁলোকে নিজে লাজ পাইছে নে নাই মই নাজানো, কিন্তু ইমান যে তেওঁলোকে দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল এনেকুৱা ধৰণৰ ডাইলগ মাৰি মাৰি এতিয়া যে সৰিয়হৰ তলিত ভূত ওলাইছে, এই কথাটোৱে বিজেপিৰ প্ৰকৃত চৰিত্ৰ আৰু চৰকাৰখনৰ আচলতে যিটো দুৰ্নীতিৰ বিৰুদ্ধে যিটো শূন্য সহনশীলতাৰ নীতি তাৰ প্ৰকৃত চৰিত্ৰ অসমৰ মানুহে বুজি উঠিব পাৰিছে। ভিক্টৰ দাসৰ ক্ষেত্ৰতে হওক বা শেহতীয়াকৈ যুৱতীগৰাকীৰ ক্ষেত্ৰতে হওক, কিন্তু যিটো সময়ত নিৰপেক্ষ এটা তদন্তৰ প্ৰয়োজন আছিলে, এনে ক্ষেত্ৰত আপুনি ভাবে যে ভিক্টৰ দাস বা যুৱতীগৰাকী শেহতীয়াকৈ নিৰপেক্ষ তদন্ত? মই বাকীটো কথা বাদেই দিলো। ভিক্টৰ দাসৰ ওপৰত মই নিজে প্ৰশ্ন উত্থাপন কৰিছিলো বিধানসভাত, কিন্তু এতিয়ালৈকে মোৰ প্ৰশ্ন উত্থাপন হোৱা নাই। আপোনালোকে কালি বিধানসভাত নিশ্চয় দেখিলে যে পৰহি সমাজবাদ এই প্ৰশ্নটো উত্থাপন হোৱাৰ কাৰণে আৰু বিধানসভাত মুখ্যমন্ত্ৰী জব্দ হৈ যোৱাৰ কাৰণে কালি ৰুলে বদলি হৈ গ'ল। কেনেকুৱা এখন দেশত আমি বসবাস কৰিছো আপোনালোকে নিজে চাওক, কেনেকুৱা ধৰণৰ এটা পৰিৱৰ্তন, কেনেকুৱা ধৰণৰ এটা চাকৰুদ্ধকাৰী পৰিৱেশ যে মুখ্যমন্ত্ৰীজনে নিজে ক'লে, কি ক'লে যে সমাজবাদত মই বিশ্বাস নকৰো। সংবিধানে কৈছে যে সমাজবাদ আমাৰ ভাৰতবৰ্ষৰ ব্যৱস্থাটোৰ এটা অংগাংগী অংগ। তাৰ পাছত মুখ্যমন্ত্ৰীজনে পদত্যাগ কৰিব লাগে কাৰণ তেওঁ সংবিধানতে বিশ্বাস নকৰে। আনকি বিজেপি ইমান যে শৃংখলিত দল বুলি কয়, তেওঁলোকৰ সংবিধান বিজেপিৰ সংবিধানত লিখা আছে যে তেওঁলোকে ছেকুলাৰিজিম আৰু ছচিয়েলিজিমত বিশ্বাস কৰে। বিজেপিৰ নিজৰ সংবিধানখনত লিখা আছে, বিজেপিৰ নিজৰ সংবিধানখনত ছচিয়েলিজিম আৰু ছেকুলাৰিজিমত তেওঁলোকে বিশ্বাস কৰোঁ বুলি, অৰ্থাৎ ভাৰতৰ সংবিধানখনত তেওঁলোকে বিশ্বাস কৰোঁ বুলি ঘোষণা কৰাৰ পাছত এতিয়া বিজেপিৰ অসমৰ মুখ্যমন্ত্ৰীজনে এই কথাটো কৈ দিয়াৰ পাছত মুখ্যমন্ত্ৰীজন মুখ্যমন্ত্ৰী হৈ থাকিব পাৰিব নে নাই? তেওঁ বিজেপিৰ সদস্য হৈ থাকিব পাৰিব নে নাই? ইমান ডিচিপ্লিন পাৰ্টি এটা, এতিয়াতো হিমন্ত বিশ্ব শৰ্মাক আচলতে লগে লগে তেওঁ পাৰ্টিৰ পৰা এক্সপেল কৰিব লাগিছিলে। ইমান ডিচিপ্লিন তেওঁলোকৰ পাৰ্টি, ইমান শৃংখলাবদ্ধ, ইমান ভাল পাৰ্টি তেওঁলোকৰ, ইমান বগা বগা পাৰ্টি, গোটেই ড্ৰেছতটো পুৰা বগা চলাই পুৰা, হয় নে নহয়? ইমান ধুনীয়া পাৰ্টিটো এতিয়া মুখ্যমন্ত্ৰীজনে তেওঁলোকৰ বিজেপি দলৰ সংবিধানৰ যি কথা যে ছেকুলাৰিজিম তেওঁলোকে মানি ল'ব, ছচিয়েলিজিম তেওঁলোকে মানি ল'ব, তাৰ বিপৰীতে গ'ল। আৰু এতিয়ালৈকে ক্লেৰিফিকেশ্যন দিয়াৰ কথাও শুনা নাই মই, তেওঁক কৈফিয়ত তলব কৰাৰ কথাও শুনা নাই, আৰু তেওঁক এতিয়ালৈকে কোনো শাস্তিমূলক ব্যৱস্থা ওলোৱা নাই। এয়াই হ'ল দেশৰ অৱস্থা। এটা ভয়ানক অৱস্থাৰ মাজেদি আমি পাৰ কৰিছো। দেশত এতিয়া এক ভয়াৱহ ফেচিষ্ট শাসনৰ মাজেদি পাৰ কৰিছো। সকলো মানুহে এই কথাটো উপলব্ধি কৰিলেই দেশৰ ভাল হ'ব, আৰু এই চৰকাৰক উফৰাবলৈ যেতিয়ালৈকে নোৱাৰো তেতিয়ালৈকে দেশৰ কেতিয়াও ভাল হোৱাটো সম্ভৱ